জ্ঞান দপনলৈ সকলোকে স্বাগতম জনাইছোঁ। আসাম ষ্টেট জিকে এটা চিৰিজ আলোচনা কৰি আছোঁ। আজি আমি পাৰ্ট 5 লৈছোঁ। তাৰ আগতে চাৰিটা পাৰ্ট আগবঢ়া হ'ল। আজি পাৰ্ট 5ৰ পৰা আমি আলোচনা কৰিম। আৰু পাৰ্ট 5ত 15টা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনৰ বিষয়ে আলোচনা কৰিম। চ' আৰম্ভ কৰিব বিচাৰিছোঁ। কুৱেশ্যন নম্বৰ 61. Which city is also known as the cultural capital of Assam? The cultural capital of Assam বুলি কোনখন চহৰক কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ যোৰহাট। কুৱেশ্যন নম্বৰ 62. The first non-government college of Assam. প্ৰথম বেচৰকাৰী যি কলেজখনৰ নাম কি? নন গভৰ্ণমেণ্ট কলেজ। ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন ডি JB কলেজ যোৰহাট। কুৱেশ্যন নম্বৰ 63. When Majuli is formally declared as a district in Assam? কেতিয়া মাজুলীখনক অসমৰ জিলা হিচাপে স্বীকৃতি দিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ ছেপ্টেম্বৰ 2016। Next question number 64. Which forest is single-handedly planted by Jadav Payeng? তলৰ কোনখন হাবি যাদৱ পায়েঙে কিছে নিজেই ৰোপণ কৰি পিনে কিছে এখন হাবি প্ৰস্তুত বনাইছিল মানে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি মলাই ফৰেষ্ট। কুৱেশ্যন নম্বৰ 65. In which year Kaziranga was designated a reserve forest for the first time? কোনটো বৰ্ষত কিছে কাজিৰঙা কিছে ৰিজাৰ্ভ ফৰেষ্ট হিচাপে স্বীকৃতি দিছিল? এইটো শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি 1908। কুৱেশ্যন নম্বৰ 66. Which one district is declared as the first carbon-free district in Assam, also in India? তলৰ কোনখন জিলা মুক্ত কাৰ্বন জিলা হিচাপে ঘোষিত কৰা হৈছে? অলছ' ইন ইণ্ডিয়া, ভাৰতৰ ভিতৰতে, অসমৰ ভিতৰতো হয়, ই ভাৰতৰ ভিতৰতো হয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি মাজুলী। মাজুলী ডিষ্ট্ৰিক্টখন কিছে কাৰ্বন ফ্ৰী ডিষ্ট্ৰিক্ট হয়। নেক্সট কুৱেশ্যন নম্বৰ 67. In which year Kaziranga has been declared a World Heritage Site by UNESCO? ইউনেস্কোৱে কিছে ৱৰ্ল্ড হেৰিটেজ চাইটত কেতিয়া অন্তৰ্ভুক্ত কৰিছিল বা স্বীকৃতি দিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি 1985। কুৱেশ্যন নম্বৰ 68. Which place is also as the heart of the Assamese new Vaishnavite culture? নৱ বৈষ্ণৱ কোনখন ঠাই কিছে অসমীয়াৰ নৱ বৈষ্ণৱ ধৰ্মৰ হাৰ্ট বুলি কোৱা হয়, মানে মূল ঠাই বুলি কোৱা হয়। ইয়াৰ নৱ বৈষ্ণৱ ধৰ্মৰ মূল ঠাই ক'ত কোৱা হয়? অপশ্যন বি মাজুলীক কোৱা হয়। কুৱেশ্যন নম্বৰ 69. The Hoygive Madhav Temple of Hazu is located in which hill? Hoygive Madhav Temple মন্দিৰটো কোনখন পাহাৰত আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি মণিকোট হিল। মণিকোট পাহাৰখনত কিছে হয়গ্ৰীৱ মাধৱ মন্দিৰটো আছে। কুৱেশ্যন নম্বৰ 70. Which one was the capital of the Kosari Kingdom? তলৰ কোনখন কছাৰী সাম্ৰাজ্যৰ ৰাজধানী আছিল? শুদ্ধ উত্তৰটো অপশ্যন ডি ডিমাপুৰ।
ডিমাপুৰ কিছে কছাৰী সাম্ৰাজ্য ৰাজধানী আছিল। Question number 71. Which one was the last capital of the Ahom Kingdom? আহোম সাম্ৰাজ্যৰ শেষৰ ৰাজধানীখনৰ নাম কি সুধিছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি যোৰহাট। Question number 62. The Boruland Territorial Council was established in the year. Boruland Territory যিখন কাউন্সিল BTC কেতিয়া কিছে স্থাপিত হৈছিল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি 2003। Next question number 73. Which one district is not under the BTAD Council? তলৰ কোনখন কিছে BTAD কাউন্সিলৰ ভিতৰত অন্তৰ্ভুক্ত নহয়। গতিকে ইয়াৰ যদি চাওঁ কোকৰাঝাৰ অন্তৰ্ভুক্ত হয়, কোকৰাঝাৰ, বাক্সাৰ আৰু ওদালগুৰি হয়। ইয়াৰ কিছে গোৱালপাৰাখন BTAD কাউন্সিলৰ ভিতৰত অন্তৰ্ভুক্ত নহয়। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো নট আণ্ডাৰ দ্য BTAD লিখা আছে। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি গোৱালপাৰা। Question number 74. The population Assam is the dash largest state of India. জনসংখ্যাৰ ভিত্তিত অসমৰ কিমান নম্বৰ কিছে স্থানত কিছে আমাৰ ৰাজ্য অসমখন পৰিছে, লাৰ্জেষ্ট ষ্টেট হয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি 15 কিছে আছাম ইজ দ্য 15 লাৰ্জেষ্ট ষ্টেট অফ ইণ্ডিয়া। ইণ্ডিয়াৰ ভিতৰতে কিছে 15 নম্বৰ স্থানত আমাৰ অসমখন আছে। আজি লাষ্ট কুৱেশ্যন 75. Which one city is also known as tea city of India? তলৰ কোনখন চহৰক কিছে অসমৰ নহয় ইণ্ডিয়াৰ ভিতৰতে কিছে টি চিটি অফ ইণ্ডিয়া বুলি কোৱা হয়। টি চিটি অফ ইণ্ডিয়া ইণ্ডিয়াৰ ভিতৰত যিখন আমাৰ তলৰ কোনখন চহৰক কোৱা হয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ল টি চিটি অফ ইণ্ডিয়াৰ অপশ্যন এ ডিব্ৰুগড়। ডিব্ৰুগড় কিছে টি চিটি অফ ইণ্ডিয়া বুলি কোৱা হয়। চ' আজিলৈ ইয়াতে সামৰিছোঁ। থেংকছ ফৰ ৱাটছিং।